মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা প্ৰায় এসপ্তাহ 440 বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰি আছে। ইয়াত আছিল ৰচনা লিখা প্ৰতিযোগিতা, যিবোৰ ৰচনা শিক্ষক শিক্ষয়িত্ৰীৰ কৰ্মচাৰীসহ সকলো ছাত্ৰ ছাত্ৰীয়ে হাতে লিখাৰ উপৰিও অনলাইনত সেয়া আপলোড কৰা হ'ল। নিৰ্দেশনাত আমাৰ বিদ্যালয়ে যিবোৰ কাৰ্যসূচী লৈছিলোঁ তাৰ ভিতৰত ৰচনা কথা ক'লোৱেই, আৰু আছিল আকস্মিক বক্তৃতা, দেশপ্ৰেমমূলক গীত আৰু চিত্ৰাংকন প্ৰতিযোগিতা। শিক্ষক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। মাজতে এদিন মৰাণ আৰক্ষী বিভাগে তেওঁলোকৰ তৰফৰ পৰা লাচিতৰ ওপৰত বক্তৃতা প্ৰতিযোগিতাও আমাৰ বিদ্যালয়ত পাতিলেহি। ছিনিয়ৰ জুনিয়ৰ এই দুটা শাখাত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰিলে। 24 তাৰিখ লাচিত দিৱসৰ দিনা আমি বিশেষ অনুষ্ঠান আৰম্ভ কৰিলোঁ। ইয়াত থাকিল নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ গীত, নৃত্য, আবৃত্তি আৰু লাচিত বন্দনাৰ পৰিৱেশন। বিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গই একত্ৰিত হৈ বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই অনুষ্ঠানসমূহ অতিকৈ দৃষ্টিনন্দন আৰু মনোগ্ৰাহী আছিল। আমি আশা কৰিম অসমীয়াৰ প্ৰাণৰো আপোন এই মহান বীৰজনাক সমগ্ৰ বিশ্বই জানক। আহক আমি তেওঁ দেখুৱাই দিয়া পথেৰে আগুৱাই যাওঁ। jishnu borphukon বাইদেউৰ লাচিত কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম লাচিত। লাচিত, দেশ প্ৰেমৰ তেজেৰে টগবগ হৈ থকা মোৰ স্বদেশী বীৰ, তোৰ সুগন্ধ কঢ়িয়াই আনিছে সিমনাৰ বতাহজাকে। লাচিত, মোৰ লাচিত, বিদেশীৰ ঘূৰাই তোৰ হেংদাঙৰ জনজনিত মোৰ দাঙে। নদখনৰ দুয়োপাৰে উঠে গুমগুমনি, মেল নাই, নাই আখৰাও, কেৱল পাহুৱাল ডেকাৰ অস্ত্ৰ চালনা। মৃত্যু ভয় নাই, আগুৱা আগুৱা, অস্ত যোৱা বেলিটো দেখিছ, তাৰ সিপাৰে থ বিদেশী। সেই সুগন্ধই কেওফালে বিয়পিছে, উশাহত ভৰিছে আত্মা। ধন্যবাদ। জয় আই অসম, জয়টো মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়।